ও ভাই ও ও কথা এটা আজিকালি ও মই জাপানত কি কৰা মই টেংকি চাফা কৰোঁ টেংকি জিগু থাকে হেই আমাৰ ইয়াতে হ'ব তাৰ এইটো চিকেন পেৰি পেৰি বুলি কয় তাৰে মুখটোক কি বুলি কয় মুৰটো সেইটো লাচি বুলি কয় লাচি এই পাতটোক পাত মানে এই পাত মানে অক্সিজেন এইটো আমাৰ অক্সিজেন গেছ হিচাপে ব্যৱহাৰ কৰা হয় তাত হয় নেকি অ ভাই আমাৰ অসমত কৰি জাপানৰ ফেচিলিটিবিলাক বহুত বেলেগ না অ ভাই বহুত বেলেগ তোৰে ভাত কিহত খা কচোন আগে কাঁহিত ভাত খাই নেকি আমাৰ জাপানী পিনে হেনে নহয় কেনে জানা থালিত ৰান্ধিব হাৱে যি আছে হাৱে ৰাস্তাত বাকি দিব তাতে চব মানুহ খানা খোৱা গৰু গোবাৰ সেই আমাৰ ইয়াতে গৰু তাত গৰু নাই নহয় আৰু গাছৰ পাত নাই তাত এইটো ফুক মাৰি ভাত খাব পৰা হৈ থাকে মই যাম যাবি অ ভাই তাতে মোক চাকৰি নাথাকে গা চাকৰি পাৰি সঁচা না কিন্তু ভাই পইচা লাগিব দেই পইচা লাগিব ধৰা মেক্সিমামটো 50,000 টকা লাগিব 50,000 সেই 50,000টো তো কামত খাটালে তো ধৰা 50 কৰোৰ হৈ যাব এটা সময় কি কয় এই যে মাৰ শুনা বেছি দিম সঁচা সঁচা দিম বল চাকৰি লাগে চাকৰি লাগব দি আছো ছোৱালী আমাৰ গাঁৱৰে নেকি তাৰমানে মই বিয়া পাতিম বুলি আহিছিলোঁ অসমত হয় নেকি ভাল লাগিছে পতাই দিবি নেকি পতাই দিব পাৰি কিন্তু এটা কথা হ'ল নহয় কি আমাৰ কাষৰে গাঁৱৰে এই একো নাই এই ৰাজৰাণীৰ দৰে থাকিব পাৰিব জাপানত টেনচন নাই ভাবিব পাৰি কথা পাতিম ব'লা হেল্ল' মানে কথাবিলাক বেছি দীঘলীয়া নকৰোঁ মানে মই জাপানত থাকোঁ বিয়া পাতিম বুলি অসমত আহিছোঁ গতিকে মই তোমাৰ পচন্দ হৈছে তুমি মোৰ লগত বিয়া হ'বা নেকি চেহেৰা চাচোন এক গুৰি মেলি উৰে থাকিব সিহে বিয়া পাতবা ৰ'বা আমাৰ বস্তু এনেকৈ নকবা আমাৰ বস্তু জাপানত থাকে এই বহুত ডাঙৰ টেংকি চাফা কৰে বহুত ডাঙৰ কাম কৰে বহুত দৰমহা পায় এনেকৈ নকবা চাকৰি কৰে তাতে আকৌ জাপানতো থাকে ভাল পাব পাৰি হেল্ল' কি ভাবি আছ ফটাফট ক ভাল পাব না নাই ডাইৰেক্ট বিয়া পাতি জাপানত লৈ যাম ন দে হ'ব বোলা হ'ব পাবা ব'লা ৰ'বা সেইটো তোমাৰ কি আছিল মোৰ ভণ্টি হৈ তাকেতো ভাবছোঁ ৰ'বা বায়েকটো থাকাতে বইনাকটো এতিয়া যায়ে নেকি সেই টেনশ্যন নল'বা মই আছোঁ নহয় মই জাপানত যামেই দুদিন পিছত পাৰ্মেণ্ট আহিছিয়ে তুমি মোৰ লগত যাবা এইবাৰ ব'লা তাকেতো হ'ব দে ব'লাতে ব'লা তুমি পিছে জাপানত কি কৰ মই জাপানত টেংকি চাফা কৰোঁ টেংকি মানে গু মানে আমাৰ ইয়াতে গু তাৰ এইটো চিকেন পেৰি পেৰি বুলি কয় তুমি টেনশ্যন ল'ব নালাগে তুমি জাপানত গৈ ৰাজৰাণীৰ দৰে থাকিব পাৰিবা হয় নেকি মই সেনেকুৱা এটা ল'ৰাই বিচাৰি আছিলোঁ চাকৰি কৰা হয় নেকি ব'লাতে শ্বপিং কৰোঁ শ্বপিং এই আজি নাযাওঁ নেকি আজি ফাৰ্ষ্ট না আজি শ্বপিং কৰিব নাযাওঁ নেকি পিছত কেতিয়াবা যাম ৰোমাঞ্চ কৰিম না আজি ব'লা এতিয়া আমি যাওঁ তোমাক ঘৰত থৈ আহিম ব'লা ক'ত বা গেলি ক'ত গেলা জান ক'ত যাই থাক নহয় মানে মই সৰুৰ পৰা অভ্যাস আছে ন বাগে ফুৰিছোঁ মই তুমি আছা নেকি পিছে তুমি যে চাকৰি পা বুলি কৈছিলা কিহত বা পাইছ কচোন কিহত দিলা এতিয়া চাকৰিটো বছে জানে যিহেতুকে বছে দিব মোক চাকৰিটো নিশ্চয় ভালে হ'ব বহুত ডাঙৰ চাকৰি হ'ব তুমি গমেই পোৱা নাই গম পোৱা নাই ভাল হ'ব মোৰ সম্ভৱ বহুত ডাঙৰ চাকৰি বুলি কৈছে আৰু শুনছ
এই কিমান থাকিবা আৰু তই বহি এই বলাতে ঘৰত যাওঁ বলা আচ্ছা আচ্ছা হল ভাই কথা বতা হল কিবা হৈছে নে নাই এই ৰ আমাৰ নহল নাই দিছো পিছে তহঁতৰ ভাল লাগিবা নাই আমাৰ নহল তহঁতৰো নহল খাওঁ ঐ খুৰা দিছো না বাপ্পা কি গ'ল কি খালা সেই চুমা খাম কৰিছিলো পাগলাইছে? খাওঁ দে কি কৰি পাগলাইছে চুমা খাইছো দে চুমা খাইছো তোমাৰ লগত যোৱা এতিয়া কালি কথা পাতিম কালি কথা পাতিম কালি আহিবি দা কালি লগ কৰিম যা দে এই বছ চাকৰিটোৰ কথাটো কওক অলপ চাকৰি হলাকে তোৰ পইচাটো উলিয়াল কেৱল এপইণ্টমেণ্ট দুখা আহে নাই থাকিলে হেলা চাকৰি এপইণ্টমেণ্ট নাথে না হেলা প্ৰাইভেট চাকৰি যায় চাকৰি কৰিম আৰু যায় বহিলি হল পইচা চাফা কৰিলি হল বস্তুটো পইচাটো এতিয়া পইচাটো যো বল ভাই কালি কিবা IPL খেলা তাও ভাল লাগছে চাই কিবা এইবাৰ IPL খেলা বেলেগ হৈছে ভাইয়া কি খবৰ আছো দে আৰু কিবা কৰি আছা না হলে আছো দে চব ভাল চব ভাল পিছে মোৰতো টেনচন হ'ল নহয় ডাঙা কি টেনচন তোৰ এই টেবলেটক চিনবা না চিনি পাং দে কি কৰিলে জানা না মোৰ লগত সি মোক চাকৰি দিম বুলি কেনে 50,000 টকা খালা কি কয় ভাই এতিয়া পইচাও নাই চাকৰিও নাই কি কৰা কৰ দেখা পাইছা নেকি তাক এইমাত্ৰ টেবলেটে গাৰ্লফ্ৰেণ্ডক লৈ ফুৰিবা গৈছি হয় নেকি তাক লগ ধৰিব লাগিছিলে মই এই ভাই কোন টেবলেটৰ কথা কৈ আছে টেবলেটক দেখা দিম যো কোন টেবলেট চিনি পাবি যো তুমি কিয় মনটো মাৰি আছো এই কি কবা মই ডিউটিত যাব লাগিব বছে ফোন কৰি মাতি আছে সেই মই নহ'লে নহয়ে ভাল পাবা 2 দিন নহ'ল জয়ে তুমি যাবাই লাগিব উপায় নাই আকৌ নহয় দা ফোনত কথা পাতিম ভিডিঅ' কল কৰিম ভিডিঅ' কলতে কিবা আকৌ নহয় চলি যাব খবৰ ল'বা আহি থাকিম জান বহুত মিছ কৰিম দা তোমাক বহুত মিছ কৰিম তাকে মোক লাইন দিবাৰ তই লগত চেনি খাই আছা আমাৰ এতিয়া জাপানত চাকৰি কৰে আৰু তুমি এতিয়া বেকাৰ এটা চলি কিয় যাম তোমাৰ তাকে ই চাকৰি কৰে জাপানত এটা 420 গৰু চুৰ এনে কৈছে ই আমি দিনে ৰাতি চাকৰি গৰু চুৰ কৰো এনে কৈছে ইয়াতে এনে কৈছে বিশ্বাস মোৰ চাকৰি ক'ত পইচা ক'ত পইচা আছে দি থৈ দিছো দুই একদিনতে তোৰ চাকৰি হ'ব এপাৰ্টমেণ্টটো থাকিলে আহে না যাক পইচা আহিব তুমি গৰু চুৰে নেকি নহয় তাৰমানে তুমি গৰু চুৰ ভাই নহয় গৰু চুৰি মিছা কথা কৈ আছে ভাই কিন্তু আমি দিনে ৰাতি গৰু চুৰ কৰো মোৰ মায়ে শুনা বেছি মই পইচা দিছো পইচা ক'ত পইচা দিম ৰ তুমি যা ভাই মোক পইচা আনি দিবি না ক'ত দিম দে দিম ই তোক পইচা দিব হৈছে যা আকৌ নাই আমি চাইৰো এতিয়া আজি নাইট ডিউটিত লাগি যাম কিনকে পইচা আহি যাব তো হাই ফ্ৰেণ্ডছ ভিডিঅ'টো কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আজি আমাৰ লগত এটা চেনেল আছে চেনেলটোৰ নামটো কৈ দিয়া এয়ান এণ্টাৰটেইনমেণ্ট গতিকে এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তো আজি আমাৰ লগত দুটা নিউ মেম্বাৰ আছে ভাল এক্টিঙে কৰিছে যদি ভাল হৈছে নে এক্টিং আপোনালোকৰ মতেদি কমেণ্ট বক্সত জনাব ভিডিঅ'টো কেনে হৈছে কিবা যদি ভুল ভ্ৰান্তি হৈছে কমেণ্টত জনাব তো আজিলৈ মাগিছোঁ বিদায় পিছত লগ পাম জয় অসম লাভ ইউ